গুড মৰ্নিং ফ্ৰেণ্ডছ, সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু স্বাধীনতা দিৱস উপলক্ষে আমাৰ গোসাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল ফিল্ডত পতাকা উত্তোলন হ'ব আৰু সাংস্কৃতিক প্ৰগ্ৰাম হ'ব, পেৰেড হ'ব। তো মই গোটেই বস্তু আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমাৰ আনন্দৰ কথা হৈছে যে আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱা 75 ইয়াৰ্ছ হৈ গ'ল অলৰেডি। তো এইটো আমাৰ এটা গৌৰৱৰ কথা। আৰু আমাৰ 3 দিন আজাদী কা অমৃত মহোৎসৱৰ প্ৰগ্ৰাম চলি আছে। চ' হৈ গ'ল প্ৰগ্ৰাম আৰু আজি আমি ফিল্ডত গৈ আপোনালোকক গোটেই বস্তু ভালদৰে দেখুৱাই আছোঁ। তো প্ৰথমতে মই আমাৰ গোসাইগাঁও কলেজত গৈ আছোঁ। কলেজৰ পৰা আমাৰ NCC টিমটোৱে পেৰেডত পাৰ্টিচিপেট কৰিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। গাইজ, মই আহি পাই গ'লোঁ আমাৰ গোসাইগাঁও কলেজত আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড সুকান্ত। চাওক, হ্যাপি ইন্ডিপেন্ডেন্স ডে টু অল অফ ইউ। ভাৰতবাসী সকলোকে এগেইন হেপী ইণ্ডিপেণ্ডেন্স ডে। ঘরে ঘরে ত্রিরঙ্গ পতাকা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে ত্রিরঙ্গা পতাকা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে তিরঙ্গা, উজালা ভোলা জননী আই, প্রাণরে আপন ঠাই। জাগত জিলিকা মোরেই দেশ, জগতত পাবলে নাই। দেখ বুলিলে নালাগে আদে, তোরে হৈ মৰিমে একতাৰে ৰাজৰীৰে বান্ধি মুখ্য অতিথি আজিৰ এই অনুষ্ঠানৰ শ্ৰীযুত নেহৰু ডাঙৰীয়া, তেখেত ভাৰপ্ৰাপ্ত বৰ্তমান অধিপতি তথা সহকাৰী আয়ুক্ত গোসাইগাঁও, আৰু তেওঁক সহযোগ কৰিব আমাৰ মহকুমা আৰক্ষী বিষয়া শ্ৰীযুত লঘুলিতা শৰ্মা বাইদেৱে। আৰু তাৰপিছত একাধিক্ৰমে মই সকলোকে পুষ্পাঞ্জলি প্ৰদানৰ বাবে অনুৰোধ জনালোঁ। ঘরে ঘরে ত্রিরঙ্গ পতাকা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে ত্রিরঙ্গা পতাকা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে তিরঙ্গা, উজালা ভোলা জননী আই, প্রাণরে আপন ঠাই। জাগত জিলিকা মোরেই দেশ, জগতত পাবলে নাই। দেখ বুলিলে নালাগে আদে, তোরে হৈ মৰিমে। NCC দল আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে পাৰ্থ প্ৰতিম মহন্তই। বিনামূলীয়া দল গোসাইগাঁও কলেজ ডিভাইড নেশ্যনেল কেডেট কৰ্পছ এবং NCC-ni ট্ৰুপছ আৰু বিনামূলীয়া গ্ৰুপ লিডাৰ কমাণ্ডাৰ পাৰ্থ প্ৰতিম মহন্ত। আৰু ইয়াৰ পিছতে আছে গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটি। এই দলটিক নেতৃত্ব প্ৰদান কৰিছে বিনামূলীয়া দল গোসাইগাঁও গোজৌচিন ফৰাইচালি মাছবাছনি গ্ৰুপ আৰু বিনামূলীয়া दैदेनगिरि চীনা মুক্তিযোদ্ধা। 5 নম্বৰ দলটিত আছে গোসাইগাঁও ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী দলটি আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে মৃদুস্মিতা ৰয়ে। বিনামূলীয়া দল গোসাইগাঁও গাৰ্লছ হাইস্কুলनि মাছবাছ গ্ৰুপ আৰু বিনামূলীয়া दैदेनगिरि
মৃদুস্মিতা ৰয়। আৰু 6 নম্বৰ দলত আছে গোসাইগাঁও কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়ৰ দলটি আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে বিজয় ৰয়ে। বিনামূলীয়া দল গোসাইগাঁও কলেজিয়েট হাইস্কুলनि মাৰ্চ পাষ্ট্ৰ গাইজ যিমানখিনি পাৰিলোঁ আপোনালোকক ভালদৰে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিলোঁ। বাই বাই।